নমস্কাৰ, স্মাৰ্ট নেক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিব খুজিছোঁ আজি। প্ৰথম খবৰটো হ'ল জুন মাহৰ দ্বিতীয় সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ইতিমধ্যে এই কথা জনাইছে ছেবাৰ কৰ্তৃপক্ষই। প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে বৰ্তমান অৱস্থাত দেশজোৰা তলাবন্ধ 14 এপ্ৰিলত সম্পূৰ্ণ হোৱা বুলি সিদ্ধান্ত ল'ব পৰা নাযায়। 21 দিনীয়া লকডাউনৰ সময়ত এতিয়ালৈকে ভাৰতত কৰোনা ভাইৰাছত 5,000ৰ অধিক আক্ৰান্ত হৈছে। সেয়ে কোনেও লকডাউনৰ ম্যাদ 21 দিন সম্পূৰ্ণ হ'ব বুলি আশা কৰা নাই। দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গৰে বুধবাৰে অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সিঙৰ সময়তে প্ৰধানমন্ত্ৰীয়ে এই মত পোষণ কৰে। নিয়মীয়াকৈ দেশৰ মুখ্যমন্ত্ৰীসকলৰ উপৰি বিশেষজ্ঞসকলৰ সৈতেও মত বিনিময় কৰি থকা হৈছে, কিন্তু কোনেও লকডাউন প্ৰত্যাহাৰৰ সপক্ষে কোৱা নাই বুলি সদৰি কৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই। দেশজুৰি কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত দ্ৰুতগতিত বৃদ্ধি পাই আহিছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। কৰোনাৰ ভয়াৱহতাৰ মাজতে অনুষ্ঠিত হয় কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত প্ৰধানমন্ত্ৰীলৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে। সেই অনুসৰি 15 মে'লৈ দেশৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ বৈঠকত আলোচনা কৰা হয়। লগতে 15 মে'লৈ সকলো ধৰ্মীয় স্থলসমূহ বন্ধ ৰাখিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে। ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাজনিত কাৰণৰ বাবেই মোদী মন্ত্ৰীমণ্ডলে এই সন্দৰ্ভত আহ্বান জনালে বৈঠকত। 14 এপ্ৰিলত পাছত বন্ধৰ সময়সীমা বৃদ্ধি নকৰিলেও এই সিদ্ধান্ত ল'বলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে। কৰোনাৰ আতংকৰ মাজতে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়দান। কৰোনা ভাইৰাছৰ পৰীক্ষা চৰকাৰী আৰু বেচৰকাৰী সকলো লেবৰেটৰীৰ সৈতে বিনামূলীয়াকৈ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। পূৰ্বে চৰকাৰে কৰোনা ভাইৰাছৰ পৰীক্ষাৰ বাবে 4,500 টকা মূল্য ধাৰ্য কৰাৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বুধবাৰে এই বিষয়ৰ সন্দৰ্ভত ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। অচিৰেই কেন্দ্ৰক এই সন্দৰ্ভত আৱশ্যকীয় নিৰ্দেশ জাৰি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় উচ্চতম ন্যায়ালয়ে। কৰোনা ভাইৰাছে দেশত ধাৰণ কৰিছে তীব্ৰ ৰূপ। এই সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে দিছে এক বিশেষ নিৰ্দেশ। দেশৰ সাধাৰণ কৰদাতা আৰু ব্যৱসায়ীসকলক চৰকাৰে দিছে বিশেষ সকাহ। বিত্ত মন্ত্ৰালয়ে অতি শীঘ্ৰে 5 লাখ টকা পৰ্যন্ত আয়কৰ ৰিফাণ্ড কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ ফলত 14 লাখ কৰদাতা লাভৱান হ'ব। দিনে নিশাই ব্যস্ত দেশৰ স্বাস্থ্যখণ্ডত নিয়োজিত বিষয়া কৰ্মচাৰীসকল। বহু কৰ্মীয়ে আনকি ঘৰৰ পৰা আঁতৰি ৰোগীৰ সেৱাত দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে। তাৰ মাজতে চৰ্চালৈ আহিছে এজনী কণমানি আৰু এগৰাকী নাৰ্ছ। কণমানিজনীৰ নাম ঐশ্বৰ্য। 3 বছৰীয়া কণমানিজনী এতিয়া 2 সপ্তাহ ধৰি আঁতৰি থাকিবলগীয়া হৈছে মাতৃৰ কাষৰ পৰা। ঐশ্বৰ্যৰ মাতৃ এখন চিকিৎসালয়ৰ নাৰ্ছ। বৰ্তমান এটা আইচলেশ্যন ৱাৰ্ডত মাতৃ সুনন্দা কৰেপুৰে 2 সপ্তাহ ধৰি ঘৰৰ পৰা আঁতৰি আগবঢ়াই আছে সেৱা। কৰোনা সংক্ৰমণ হোৱাৰ ভয়ত মাতৃগৰাকী এতিয়া ঘৰৰ পৰা আঁতৰি চৰকাৰে থকাৰ ব্যৱস্থা কৰি দিয়া এখন হোটেলত 15 দিন ধৰি আশ্ৰয় লৈ আছে। কিন্তু মাতৃক বিচাৰি কণমানিজনীয়ে এতিয়া কৰিছে আমনি। সেয়েহে মাকক দেখুৱাবলৈকে কণমানিজনীক বৰ্তমান থকা হোটেলখনলৈকে লৈ আহিল পিতৃ। কিন্তু মাতৃৰ ওচৰলৈ যাব নোৱাৰিব কণমানিজনী। প্ৰায় 15 দিনৰ পিছত মাকক দেখি কান্দোনত ভাগি পৰিল কণমানিজনী। দূৰণিৰ পৰাই মাতৃয়েও ধৰি ৰাখিব নোৱাৰিলে চকু পানী। এই আৱেগিক মুহূৰ্ত ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ঘটনাটো কৰ্ণাটকৰ। পিছত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টো মুখ্যমন্ত্ৰীৰ চকুত পৰে। মাতৃকন্যাৰ এই আৱেগিক মুহূৰ্তই চকু সেমেকাই তোলে মুখ্যমন্ত্ৰীগৰাকীৰো। পিছত বুধবাৰে নাৰ্ছগৰাকীক বিশেষভাৱে ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছে কালৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে অসমত 5খন নতুনকৈ চিকিৎসালয় নিৰ্মাণৰ আঁচনি যুগুত কৰিছে। এই ক্ষেত্ৰত একাংশ হৃদয়বান লোক, অনুষ্ঠান প্ৰতিষ্ঠান তথা সাংসদ, মন্ত্ৰী, বিধায়কসকলে সহায়ৰ হাত আগবঢ়াই আহিছে। মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে 7 এপ্ৰিললৈকে অসম আৰোগ্য নিধিলৈ 10,595 গৰাকী লোকে 24.63 কোটি টকা আগবঢ়াইছে। ত্ৰিপুৰাৰ কৰোনা আক্ৰান্ত গীতাৰাণী কৰ্মকাৰ আছিল গুৱাহাটীৰ পল্টন বজাৰৰ হোটেল সুখমনিৰ কোঠাত। যোৱা মাৰ্চ মাহত 16 আৰু 18 তাৰিখে গীতাৰাণী কৰ্মকাৰে এই হোটেলতে আছিল, যাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মেট্ৰ' জিলাৰ প্ৰশাসনে আজি এই হোটেলখন চিল কৰি দিয়ে।
উল্লেখযোগ্য যে কৰ্মকাৰে কামাখ্যা ধামলৈ গৈ এজন পাণ্ডাৰ ঘৰতো নিশা কটাইছিল। কামাখ্যাৰ পাণ্ডা আৰু পৰিয়ালৰ লগতে হোটেলখনৰ কৰ্মচাৰীকো ৰখা হৈছে কোৱাৰেণ্টাইনত। কৰোনাৰ চিকিৎসাৰ নামত একাংশ ভুৱা চিকিৎসকে দপদপাই ফুৰিছে ৰাজ্যত। নিজকে চিকিৎসক বুলি পৰিচয় দি গাঁৱে গাঁৱে ধনৰ বিনিময়ত কৰোনাৰ পৰীক্ষা কৰিছে এইসকল চিকিৎসকে। তেনে এজন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰাত ওলাল উৰহী গছৰ ওৰ। ফেচবুকত ভুৱা একাউণ্ট খুলি নিজকে চিকিৎসক বুলি পৰিচয় দি সহায়ৰ বাবে আগবাঢ়ি আহিছিল এই ভুৱা চিকিৎসককেইজন। যোৰহাটত সংঘটিত হৈছে এই ঘটনা। ভুৱা একাউণ্টেৰে ফেচবুকত পোষ্ট দিয়াৰ পাছতে একাংশ সচেতন লোকৰ দৃষ্টিগোচৰ হয় বিষয়টো আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে এই সন্দৰ্ভত এজন যুৱকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত সাৱধান হ'ব। কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এতিয়া সকলোতে লকডাউনৰ ফলত এতিয়া বহু লোক বঞ্চিত হ'বলগীয়া হৈছে মাছ মাংস খোৱাৰ পৰা। অৱশ্যে গাঁৱত বাস কৰা লোকসকলে ঘৰৰ শাক পাচলি পুখুৰীৰ মাছ কেতিয়াবা খাবলৈ পাইছেই, কিন্তু গুৱাহাটীৰ অধিকাংশই এতিয়া সদায় নিৰামিষ আহাৰেৰে গ্ৰহণ কৰিব লগা হৈছে। মন গ'লেও খাব পৰা নাই মাছ মাংস। কিন্তু এতিয়া আৰু চিন্তা নাই, 2 এদিনৰ ভিতৰতে গুৱাহাটীৰ মহানগৰীৰ ঘৰে ঘৰে যোগান ধৰা হ'ব মাছ মাংস। এই ক্ষেত্ৰত কামৰূপৰ জিলা প্ৰশাসনে প্ৰদান কৰিব অনুমতি। যিসকলে ঘৰে ঘৰে মাছ মাংস দিব বিচাৰে তেওঁলোকক কামৰূপ জিলা প্ৰশাসনে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। 10টাকৈ অনলাইন প্ৰতিষ্ঠানৰ জৰিয়তে মহানগৰবাসীয়ে ক্ৰয় কৰিব পাৰিব শাক পাচলি। বিশেষকৈ মহানগৰবাসীয়ে শাক পাচলিৰ ক্ষেত্ৰত সন্মুখীন হৈছে বিশেষ সমস্যাৰ। কিন্তু ইয়াৰ মাজতে জনসাধাৰণৰ সুবিধাৰ্থে এতিয়া গুৱাহাটী মহানগৰ প্ৰশাসনে পাচলি বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে এই 10টা প্ৰতিষ্ঠানক। গতিকে এতিয়াৰ পৰা অনলাইন যোগে মহানগৰবাসীয়ে ক্ৰয় কৰিব পাৰিব শাক পাচলি। ছ'চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল সেনা জোৱান। বুধবাৰে বিশ্বনাথৰ গড়েহাগি গাঁৱত গ্ৰেপ্তাৰ কৰা হয় এই সেনা জোৱানজনক। ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি আৰক্ষীৰ জালত পৰে সেনা জোৱানজন। এই সেনা জোৱানজনৰ নাম হ'ল অমল দাস। বিশ্বনাথ আৰক্ষীয়ে জনোৱা অনুসৰি অমল দাস নামৰ এই জোৱানজন কিছুদিন পূৰ্বে সেনাৰ ট্ৰেইনিং শেষ কৰি মোমায়েকৰ ঘৰত আছিল।